কি সিহঁতক বচাব নোৱাৰিলে? জীৱন যেন এক প্ৰহেলিকা, সময়ৰ বুকুচাত লুকাই থাকে কিছুমান অবুজ সাঁথৰ। আজি ক'ব খুজিছোঁ নাটক লগা কিছু বাস্তৱিকতা আৰু সপোন লগা পৰিণতিবোৰৰ কথা। মোৰ কণমানি দুজনীয়ে বাঁহী বজায়। সিহঁতৰ বাঁহীৰ সুৰ শুনিলেই মোৰ মনত পৰে নৱৰ কথা। হয়, নৱ। মই সপোনতো ভবা নাছিলোঁ যে মোৰ লগৰ ৰূপম, নৱ, ৰাজা আৰু চনু আমাৰ মাজৰ পৰা আঁতৰি যাব চিৰদিনৰ বাবে। কিয় নাজানো লিখিব মন গৈছে সিহঁতৰ কাহিনী। বৰকৈ মনত পৰিছে আজি সিহঁতলৈ। নিৰ্জনতা ভেদি বৈ অহা বাহিৰ সুৰে জগালে মোৰে স্মৃতি, জগালে মোৰে স্মৃতি, অতীতে গৰকা স্মৃতি। ধিমিকি ধিমিকি জ্বলো নজ্বলোকে জ্বলিছে মোৰে চাকি, জ্বলিছে মোৰে চাকি। বৰ সুখেৰে চলিছিল সিহঁতৰ জীৱন, কিন্তু বিধাতাৰ লিখন পঢ়াটো আৰু বুজি উঠাটো বৰ কষ্টৰ কাম। চাগে ক'ৰবাত সিহঁতৰ বাবে লুকাই আছিল ভয়, শংকা আৰু কিছুমান অসুবিধা। মই সিহঁতক আগতেই কৈছিলোঁ যে সময়বোৰ কঠিন হৈছে, কঠোৰ হৈছে মানুহৰ মানসিকতাবোৰ। এই যে তহঁতৰ বন্ধুত্বৰ এনাজৰীডাল সদায় সুকলমে ৰাখিবলৈ যত্ন ল'বি। যিদিনা শিকলিডাল ছিগিব সিদিনাই উফৰি পৰিবি সংসাৰৰ মায়াজালত আৰু তাতেই পৰি ককবকাই ফুৰিবি তহঁতে।
গম পাইছি এ সোনু তোৰ আৰু আৰম্ভ হৈ গ'ল এইবিলাক কিয় এনেকুৱা কৰা দে মানে দিয়া বল 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 যাব লাগে বল 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 আৰু গো আইতা এ পাবন নেকি ন এ কি চাই আছা এ কি চাই আছা মানে আজি নম্বৰ এটা দি গেল কাই নতুন নম্বৰ কাই দিলা ছোৱালী নেকি এ ছোৱালীয়ে ৰবা কিন্তু ছোৱালী হ'লেও মানে মোৰ চিষ্টাৰ হয় মোৰ কি হ'ল জানা কি হ'ল সেই মানে এটা ছোৱালী মানে জগাব গৈছিলোঁ তাতে বৈদ্য মাৰি দিলে হ'ব ধৰি আজি পিঠিত দাগটো আছে নাই এতিয়াও চাওঁ ইয়া বঢ়িয়া ঐ শুন ঐ আচোন বহি কথা পাতবা ঐ তই যে ছোৱালী যে জগাবা গৈছিলি এই কাপোৰ আছে যে দিলাতো ছোৱালীটোৰ নাম কি নামটো নাজানো ঐ খালি তাই কিন্তু দেখাত বেয়া থৌগা আছে আৰু চকু দুটা হাত দুখন আৰু নাকো আছিলোঁ এটা আমাৰ কিনাই নাই নহয় তাক এই নাক কি এটা চকুত তলেদি তিল আছিলোঁ এটা ডাঙৰ ঐ সেইটো মোৰ বহিনী হয় কি কথা মই তাৰে এইটো নাম্বাৰটো বিচাৰি আছিলোঁ নম্বৰটো মোক তাই আজি বাহিৰত যাব মানে গেলে কিন্তু নাম্বাৰটো মানে দেৰি হোৱাৰ কাৰণে মোক দলি মাৰি দি গেল মই সেইটো বিচাৰি আছিলোঁ পিছত তোৰ নাম্বাৰ চাম্বাৰ দিছে নেকি মায়ের কাছে যদি নম্বরটা লাস্টত পাছো কিন্তু দিছি দে মানে তোৰ নাম্বাৰটো দি মোক তই নাংগেটো চলাবা দিব লাগব নেকি নম্বৰ দি 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 নাম্বাৰটো দি মোক লাগব ন তই ডিলিট কৰি দিবি কিন্তু এই হ'ব দে দিম দে ন ন কি আছে 7096 এই হৈ যাব মই ফৰ্মখিনি ফিল আপ কৰিছোঁ হৈ যাব হয় হে ডাক্তৰ শুন অ কি কৰি আছা তই হে শুন আর কি করিম আর তুই তো আর হয়ে গেলি ডাক্তার ভাল কইনাও ভাবি চলি আমি আর ইনকে থাকব লাগব দে আর কে তোক কোনে বিয়াখন পাতবা দিছিল হা উপায় নাই দে এবার তো ডাক্তারে হবি ডাক্তার হলিয়া ধনী ঘরের ছোৱালী ভাবি বিয়া পাতবি কি ডাক্তৰ হ'লে কি ধনী ঘৰৰ ছোৱালীয়ে পায় হা পাই দে আর ডাক্তাৰৰ লাগি আর কোনে ছোৱালী নিদিব তই আপি কিয় পলাই আনলি নহ'লে পালি হয় ভাল ছোৱালী প্রেম বুঝিছ তুই আর কি প্রেমের মূল্য বুঝি পাবি ডাক্তার ভাঙতে গিয়া কত আর প্রেম করবো আমার ভাবি ডক্তৰ ডক্তৰ কৰি আছা হে এই ৰিজাল্টটো ওলাবা দিছোন ৰিজাল্টটো ওলোৱা নাই ইপিনে আমি যে সেই বিজনেছটো যে আৰম্ভ কৰিছিলোঁ ঠিকমতে আগে বাঢ়া নাই আৰু ডাক্তৰীটো কমপ্লিট হ'লে চাগে মই চহৰলৈকে যাম নেকি চাওঁ কি হয় এটা কথা চহৰত গেলিও আমাক আর পাহৰি নাযাবি পাহৰি কিয় যাম এই সৰুৰ পেৰে ডাঙৰ দীঘল হোৱা আমি একেলগে গম পাইছা না নাপাহৰো কিয় পাহৰিম কিয় পাহৰিম বিজনেছটো যে বেয়া চলি আছে ময়ো গম পাইছোঁ কথাটো কিন্তু কি কৰিবি খেতিয়কজনক যে কথা দিয়া আছে দে তই এক্টিভ নহ'লে মই এক্টিভ হ'ব লাগিব দে কি কৰিবি আৰু হেল্ল' ছাৰ হয় হয় ছাৰ হয় হয় ছাৰ মই ফৰ্মখন দিছোঁ ছাৰ জমা হয় আহিছে হয় তোমালোকক মই কামখিনি তোমালোকক মই দি দিলোঁ এই কামখিনি যদি মোৰ আপোনাৰ কামখিনি যদি নহয় তেতিয়াহ'লে মই জীয়াই থাকি পৃথিৱীত লাভ নাই গোপাই আৰে খুৰা আপুনি কিয় এনেকৈ ভাবিছে আপুনি একদম টেনশ্যন নল'ব আপুনি খালি এটা চাইন এটা মাৰি দিয়ক আৰু আপুনি বিন্দাছ ঘৰত যাওক একো টেনশ্যন নাই চাইন এটা মাৰি দিয়ক
অঁ যাওঁ বোপাই যাব দে শুনো দে মায়ের চাহকাপ বনাব দি মায়ের চাহকাপ খাবার বলে একদম মজাই নালাগে আমার সিহঁত দুটাকো মাতিছো সিহঁত দুটাও আহি আছে মন হীরা দই সাইকেল নয় তিলিঙ্গা মন হীরা দই সাইবানি নয় তিলিঙ্গা ওই আমার যে স্কুলত যে ওই শুনছে না এই ভজলুক যে ভজলুক এই তার একবার ফাংশনের টাইম যে ঢোলটু বাজে ঢোলটু যে ফাটাই দিছি ওরে আগে বাজে বাজে দেখ কিটা কিরা কাম করো এত খাই এত এগুলা খবর দে কচোন পিছে আমার বিজনেস তোর কাম কিমান আগবাঢ়িছে কিমান আছে আমি মানে কি আর কৃষকৰ দায়িত্বখিনি আমি দুটা লৈছোৱে বাকী কাগজ পত্ৰ দায়িত্বখিনি তহঁত দুটা কৰিবি হ'ব বাকী হেৰি আৰু এটা কথা নহয় কি যে ওই কি হল খুলে বলি কে কো কাক লৈ দিম আৰু হেৰি শুন কিন্তু এটা কথা হ'ল এই বিজনেছটো লাভৰ কিন্তু 60% আমাৰ দুটাৰ 40% কিন্তু তোৰ দুটাৰ হ'ব এনাই কথা কি হ'ল 60 ফালতু কথা না সমান হ'ব লাগিব কি হয় আমার 60% এনাই কথা হয় না না তোর বিজনেস নকৰো নালকে যাব এনাই কথা চাব গাঁৱত কি চহৰতে গুচি যাবি জানা কোন বঞ্চন কোন 60 ভক্তি কৰে 50 হ'ব লাগে নাই সমান মন হ'ব লাগে এই বাদ দি যাবা দি কাম নে যা এনাই কথা খাতিৰ কৰি লাভ নাই যথা হৰত দে মোৰ বোপাই মই কি কৰি ডাঙৰ মানুহ কৰি বোপাই তোমাক মই চাইনেৰে মাতি কুই নেদে বোপাই মই কি কৰি তোমাক ডাঙৰ মানুহ বনাম বোপাই মোৰ নিৰুপায় বোপাই এতিয়া মই দুনিয়াত বাচি থাকি লাভ নাই বোপাই হৈছে কি আপোনাৰ দেউতা কি হৈছে তেওঁলোকে চাইন নেদে মাটি বাৰী কোনো নেদে বোপাই এতিয়া কি প্ৰকাৰে তোমাক ডাঙৰ মানুহ কৰিম বোপাই এতিয়া মই নিৰুপায় বোপাই মই বাচি থাকি দেউতা আপুনি কি কৈছে মই একো বুজা নাই মই এতিয়া ৰকুট পুছ কৰিম দেউতা মই কৰিম সিহঁতৰ ঘৰত যাম মই লগ পাম বাছকুট পুছ কৰিম আপুনি বহক হ'ব আপুনি বহক দেউতা মই কিবা এটা ব্যৱস্থা কৰিম মই আহিম আপুনি বহক আপোনাক মই ৰিকুৱেষ্ট কৰি হাতযোৰ কৰি কৈছোঁ আপুনি শান্তিত বহক মই যি কৰিব লাগে কৰিম হ'ব বোপাই মই কি লাগে ডাঙৰ মানুহ কৰিম বোপাই বোপাই মই জীয়াই থাকি লাভ নাই বোপাই মই যে জানো আৰু তেওঁলোকে যে মই নহ'ব বোপাই তুমি যাই লাভ নাই বোপাই মোৰ হাতত এটাই ৰাস্তা বোপাই এতিয়া